हेलो दोस्तों स्वागतम जनाइছো আমাৰ ইউটিউব চেনেল টেক টেকনলজি এই ভিডিঅ'ত আপোনালোকক দেখাম কেনেকৈ আমাৰ ভ্যাকচিন সাৰ্টিফিকেটক প্ৰিভিচি অৰ্থাৎ স্মাৰ্ট কাৰ্ডৰ দৰে বনাই আৰু আমাৰ ভ্যাকচিন সাৰ্টিফিকেটটো বহুত ঠাই দেখাব লাগে কিন্তু ভ্যাকচিন সাৰ্টিফিকেট A4 সাইজৰ হয় তাৰ বাবে সদায় লগত লৈ থাকিব নোৱাৰিব পাৰো আৰু A4 কাগজখনৰ ফটাৰো চান্স থাকে আৰু বেয়া হৈ যোৱাৰো চান্স থাকে ইয়াৰ সলিউশন এটাই হয় ইয়াক আমি স্মাৰ্ট কাৰ্ডত কনভাৰ্ট কৰিব লাগিব বা স্মাৰ্ট কাৰ্ড বনাব লাগিব दोस्तों এই ভিডিওত ভ্যাকচিন সাৰ্টিফিকেটক স্মাৰ্ট কাৰ্ডত বনোৱাৰ কমপ্লিট প্ৰসেস স্টেপ বাই স্টেপ দেখাম ভিডিওটো অলপ স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাওক ডেসক্ৰিপচনত দিয়া লিংকটোত ক্লিক কৰি এয়াৰ ফটোশ্বপটো ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকে ল্যাপটপ বা কম্পিউটাৰৰ ফটোশ্বপত ওপেন কৰি ল'ব ওপেন কৰাৰ লগে লগে এই পেজটো খোল খাব এই পেজটো আপোনালোকে ডাঙৰ কৰি ল'ব ডাঙৰ কৰিবৰ কাৰণে ওপৰত ক্লিক কৰি ডাঙৰ কৰি ল'ব তাতে ডাঙৰ হয় আৰু ইয়াত বহুখিনি ক্ষেত্ৰত কিয় লেয়াৰ অপচনটো অন হৈ নাথাকে অন হৈ নাথাকিলে আপোনালোকে লেয়াৰ অপচনটো অন কৰি ল'ব হে অন কৰিবৰ কাৰণে আপোনালোকে উইন্ডোজত ক্লিক কৰিব লাগিব ওপৰত নিশ্চয় কাৰ্চিনডালে নিশ্চয় আপোনালোকে দেখিব পাইছে তে উইন্ডোজত ক্লিক কৰিব লাগিব উইন্ডোজত ক্লিক কৰাৰ পিছত নেক্সট ইয়াত লেয়াৰ্স বুলি দেখিছে নিশ্চয় লেয়াৰ্সত ক্লিক কৰিব লাগিব লেয়াৰ্সত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত লেয়াৰ অপচনটো ইয়াত ওপেন হৈ যাব A4 সাইজৰ ভ্যাকচিন সাৰ্টিফিকেটটো ওপেন কৰি ল'ব PDF টো ওপেন কৰাৰ পিছত নেক্সট আপোনাৰ ইয়াত এডিটত ক্লিক কৰিব লাগিব ওপৰ নিশ্চয় দেখিছে এডিটত ক্লিক কৰাৰ পিছত টেক স্ক্ৰিনশ্বট আছে টেক স্ক্ৰিনশ্বটত ক্লিক কৰিব লাগিব মাউসৰ লেফট ক্লিক কৰি এই গুটেটো সিলেক্ট কৰি ল'ব কিউআৰ কোডটো ফাৰ্স্ট কিউআৰ কোডটো সিলেক্ট কৰাৰ পিছত আপোনালোকে এৰি দিব আৰু অটোমেটিক্যালি এটো কপি হৈ যাব আৰু তাৰ পিছত ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পিছত আকৌ ফটোশ্বপত আহিব ফটোশ্বপত আহি Ctrl+V কৰিব ইয়াত প্ৰেছ হৈ যাব Ctrl+V কৰাৰ লগে লগে এটো প্ৰেছ হৈ যাব আৰু Ctrl+T কৰাৰ পিছত ইয়াৰ সাইজটো আপোনালোকে ডাঙৰ সৰু কৰি ল'ব Ctrl+T নিজৰ সাইজত এটো ইয়াত ৰাখি ল'ব আৰু ইয়াত ওপৰত ক্লিক কৰিব ওপৰত ক্লিক কৰাৰ পিছত ইয়াত এপ্লাইড ক্লিক কৰিব এপ্লাইড ক্লিক কৰাৰ পিছত ইয়াত নিজৰ সাইজত ইয়াত চুকত লৈ আহিব এটা যিকোনো এটা কৰ্নাৰত লৈ আহিব তাৰ পিছত এন্টাৰ ক্লিক কৰিব এন্টাৰ ক্লিক কৰাৰ পিছত এটো আৰু অলপ তললে লৈ আহিবৰ কাৰণে আকৌ এপ্লাইড ক্লিক কৰিব ক্লিক কৰি অলপ তললে লৈ আহিব এটো ডাঙৰ কৰিব বিচাৰিলো আপুনি Ctrl+T কৰি ডাঙৰ কৰি ল'ব তাৰ পিছত এন্টাৰ ক্লিক কৰিব এন্টাৰ দবাৰ পিছত আকৌ আপুনি ভ্যাকচিন সাৰ্টিফিকেটটো ৰাখিব লাগিব আৰু স্ক্ৰল আপ কৰি ওপৰলৈ যাব লাগিব কিউআৰ কোডটো স্ক্যান হৈ গল গতিকে ইয়াৰ ডিটেইলছখিনি আপডেট কৰিব লাগিব ইয়াত বেনিফিচিয়াৰী ডিটেইলছ বুলি আছে আকৌ আপুনি লেফট ক্লিক কৰি এই গুটেটো সিলেক্ট কৰি ল'ব গুটেটো লেফট ক্লিক মাউসৰ লেফট ক্লিক কৰি ইয়াত গুটেটো সিলেক্ট কৰি ল'ব তাৰ পিছত এৰি দিব ইয়াত অটোমেটিক্যালি কপি হৈ যাব তাৰ পিছত ওকেত ক্লিক কৰিব নেক্সট ফটোশ্বপত আহিব ফটোশ্বপত অহাৰ পিছত ইয়াত ব্যাকগ্ৰাউণ্ডটো সিলেক্ট কৰি ল'ব ব্যাকগ্ৰাউণ্ডটো ইয়াত লেয়াৰত ব্যাকগ্ৰাউণ্ডটো সিলেক্ট কৰাৰ পিছত Ctrl+V কৰিব ইয়াত প্ৰেছ হৈ যাব যিখিনি কপি কৰিছিলে প্ৰেছ হৈ যাব আৰু Ctrl+T কৰিব ইয়াৰ বাউণ্ডাৰীটো কাৰণ বহুত দূৰত এটো ডাঙৰ সৰু কৰিব লাগিব Ctrl+T কৰাৰ লগে লগে এই বাউণ্ডাৰীটো অকমান সৰু কৰি ল'ব কাৰণ ইমান ডাঙৰ নালাগে আৰু পিছত এপ্লাইড ক্লিক কৰি ইয়াটো তললে লৈ আহিব তললে লৈ পিছত এটা পজিচনত ৰখাই ল'ব তাৰপিছত আকৌ ইয়াত সিলেক্টত ক্লিক কৰিব সিলেক্ট কৰি ল'ব গুটেইখিনি লেফট ক্লিক কৰি মাউসৰ লেফট ক্লিক কৰি গুটেটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত Ctrl+L কৰিব Ctrl+L কৰিব এন্টাৰ মাৰাৰ পিছত এন্টাৰ ক্লিক কৰাৰ পিছত Ctrl+L কৰিব আৰু এটো অলপ ব্ল্যাক কৰি দিব ব্ল্যাক কৰাৰ পিছত ইয়াত ওকেত ক্লিক কৰিব এইখিনি অলপ ব্ল্যাক হৈ যাব আকৌ এইখিনি সিলেক্ট কৰিব লাগিব কাৰণ এই ভালৰখিনি বেনিফিচিয়াৰী ডিটেইলছখিনি অলপ আৰু অলপ ব্ল্যাক কৰিবৰ কাৰণে আকৌ সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত এই বেনিফিচিয়াৰী ডিটেইলছখিনি অলপ ব্ল্যাক কৰি দিব ব্ল্যাক হৈ গৈছে তাৰ পিছত ওকেত ক্লিক কৰিব বেনিফিচিয়াৰী ডিটেইলছখিনি ডাঙৰ কৰিবৰ কাৰণে আকৌ সিলেক্ট কৰি ল'ব এই গুটেইখিনি সিলেক্ট কৰি ল'ব সিলেক্টত মই ফাৰ্স্ট সিলেক্ট কৰি লৈছো গুটেইখিনি বেনিফিচিয়াৰী ডিটেইলছখিনি এই গুটেইখিনি সিলেক্ট কৰাৰ পিছত Ctrl+T কৰিব Ctrl+T কৰাৰ লগে লগে ইয়াত বাউণ্ডাৰীটো ওপেন হৈ যাব আৰু ওপৰলৈ লৈ ডাঙৰ কৰি ল'ব তাৰ পিছত এন্টাৰ ক্লিক কৰিব অলপ ডাঙৰ কৰি ল'ব যাতে স্মাৰ্ট কাৰ্ডত স্পষ্টকৈ আহে তাৰ পিছত এন্টাৰটো প্ৰেছ কৰিব তাৰ পিছত আকৌ এই ডিটেইলছখিনি আকৌ সিলেক্ট কৰি ল'ব নাম বা এজ এইখিনি ইয়াত সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আকৌ Ctrl+T কৰিব বাউণ্ডাৰীটো ওপেন হৈ যাব আৰু এইখিনি ডাঙৰ কৰি ল'ব কাৰণ স্মাৰ্ট কাৰ্ডত স্পষ্টকৈ আহিব লাগিব ডাঙৰ কৰি ল'ব তাৰ পিছত এন্টাৰত ক্লিক কৰিব এটা অলপ ডাঙৰ হৈ গৈছে মই অলপ ডাঙৰ কৰি লৈছো আৰু অলপ ওচৰলৈ লৈ আহিব কাৰণ বহুত আঁতৰত হৈছে আঁতৰত হোৱাৰ কাৰণে অলপ বেয়া হৈছে গতিকে ওচৰলৈ লৈ আহিছো তাৰপিছত অলপ তললৈ আহিব লাগিব ডাঙৰ কৰি লৈছো তাৰপিছত এন্টাৰত ক্লিক কৰিব আৰু কিউআৰ কোডটো অলপ ডাঙৰ কৰিবৰ কাৰণে আকৌ সিলেক্ট কৰি ল'ব লাগিব এই কিউআৰ কোডটো আকৌ আপোনালোকে লেফট ক্লিক কৰি এই সিলেক্ট কৰি ল'ব কাৰ্চিনডালে লেফট ক্লিক কৰি মাউসৰে ডাঙৰ কৰি ল'ব তাৰপিছত Ctrl+T কৰিব Ctrl+T কৰাৰ লগে লগে গুটেই বাউণ্ডাৰীটো ওপেন হৈ ল'ব আৰু তাৰপিছত অলপ ডাঙৰ কৰি দিব অলপ ওপৰলৈ লৈ যাব কাৰণ ডাঙৰ হৈ যাব কিউআৰ কোডটো তাৰপিছত এন্টাৰত ক্লিক কৰিব
এতিয়া আমাৰ ফ্ৰণ্ট সাইড ৰেডি হৈছে আৰু প্ৰিভিচি কাৰ্ডত আমি প্ৰিন্ট কৰিব পাৰিম প্ৰিন্ট কৰাৰ আগতে সব লেয়াৰ আকৌ এবাৰ চাই ল'ব যে সব লেয়াৰ লিংক কৰিবৰ কাৰণে এই গোটেইটা টিক কৰিব লাগিব ফাৰ্স্ট গোটেইখন লেয়াৰ আপুনি টিক কৰি ল'ব টিক কৰাৰ পিছত কিবৰ্ডৰ সহায়ত Ctrl+E কৰিব Ctrl+E এন্টাৰ কৰিব টিপি দিলে তাৰ পিছত সব লেয়াৰ এটা হৈ যাব ইয়াৰ সাইজ দিয়াৰ কোনো প্ৰয়োজন নাই মই ইয়াৰ সাইজ মাষ্টাৰ কপিৰ একচুয়াল সাইজত দিয়া আছে আৰু এতিয়া Ctrl+E কৰাৰ লগে লগে ইয়াৰ একো মুভ নকৰে এটো গুটেটো মুভ নকৰে তাৰ পিছত সেভ কৰিবৰ কাৰণে ইয়াত ফাইলত ক্লিক কৰিব লাগিব সেভ কৰিবৰ কাৰণে এটো ফাইলত ক্লিক কৰিব লাগিব আৰু সেভ এছত ক্লিক কৰিব লাগিব ওকেত ক্লিক কৰিব নেক্সট ওকেত ক্লিক কৰিলে এটো সেভ হৈ যাব সেভ হোৱাৰ পিছত ইয়াত ফ্ৰণ্ট সাইড কমপ্লিটলি ৰেডি হৈ গৈছে এটা বেক সাইডটো আপুনি বনাব লাগে বেক সাইডটো বনাবৰ কাৰণে ডেসক্ৰিপচনত ইয়াৰ বেক সাইডৰ লিংকটো দি লৈছো আপোনালোকে ডাউনলোড কৰি ইয়াৰ ফটোশ্বপৰ ওপেন কৰি ল'ব ফটোশ্বপৰ ওপেন কৰাৰ লগে লগে এনেকুৱা ধৰণে দেখুৱাব এনেকুৱা ধৰণৰ মই এডিট কৰি থোৱা আছে সাইজ কমপ্লিটলি বনাই থোৱা আছে আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি ওপেন কৰি ল'ব তাৰ পিছত আপুনি আকৌ ভ্যাকচিন সাৰ্টিফিকেটটো আহিব লাগিব ভ্যাকচিন সাৰ্টিফিকেটত ভ্যাকচিন ডিটেইলছ খিনি ইয়াত এন্টাৰ কৰিব লাগিব ইয়াৰ যিখিনি ভ্যাকচিন ডিটেইলছ এইখিনি আকৌ এডিটত ক্লিক কৰি এই গুটেইটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত লেফট ক্লিক কৰি এৰি দিব আৰু ওকেত ক্লিক কৰিব এই গুটেইখিনি কপি হৈ যাব তাৰ পিছত ফটোশ্বপত আহিব লাগিব আৰু Ctrl+V কৰিব লাগিব Ctrl+V কৰা বেকগ্ৰাউণ্ডটো সিলেক্ট কৰি Ctrl+V কৰিব ইয়াত কমপ্লিটলি পেজ হৈ যাব আৰু Ctrl+D কৰিব লাগিব এই বাউণ্ডাৰীটো ইয়াত বনাবৰ কাৰণে এই গুটেইখিনি Ctrl+D কৰিব মাউসটো এটো ডাঙৰ কৰি ল'ব ডাঙৰ কৰাৰ পিছত এনেকুৱা ধৰণৰ দেখুৱাব তাৰ পিছত মাউসটো লেফট ক্লিক কৰি ইয়াৰ যিকোনো এটা কৰ্নাৰত ক্লিক কৰি অলপ তললে লৈ আহিব তললে লৈ আহাৰ পিছত এটো অলপ ডাঙৰ কৰি ল'ব ওপৰলে লৈ যাব নিজৰ হিচাপত এই গুটেটো সেট কৰি ল'ব সেট কৰাৰ পিছত এন্টাৰত ক্লিক কৰিব এন্টাৰত ক্লিক কৰাৰ পিছত এই গুটেটো ব্লেক কৰিব লাগিব ব্লেক কৰিলে এটা ভাল হ'ব তে ব্লেক কৰিবৰ কাৰণে ওপৰতে গুটেটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত Ctrl+L কৰিব ইয়াত আপুনি এখিনি ব্লেক কৰিবৰ কাৰণে লেফট ক্লিক কৰি মাউসটো লেফট ক্লিক কৰি এটো তললে অলপ ব্লেক কৰি দিব তাৰ পিছত ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পিছত এই গুটেটো ব্লেক হৈ যাব নিশ্চয় এটা গুটেখিনি ব্লেক হৈ গৈছে এটা লেফট সাইডৰ খিনি ব্লেক কৰিবৰ কাৰণে আকৌ সিলেক্ট কৰি ল'ব লাগিব লেফট সাইডৰ খিনি মই ফাৰ্স্ট সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পিছত এই গুটেখিনি তললৈকে লেফট ক্লিক কৰি মাউসটো লৈ আহিব আৰু গুটেখিনি সিলেক্ট হৈ যাব তাৰপিছত Ctrl+L কৰিব এই গুটেখিনি ব্লেক কৰিবৰ কাৰণে আকৌ লেফট ক্লিক কৰি মাউসটো অলপ লৈ আহিব ডাট হলে তাৰপিছত ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ লগে লগে গুটেখিনি ব্লেক হৈ যাব বাউণ্ডাৰীটো ডাঙৰ কৰিবৰ কাৰণে আকৌ সিলেক্ট কৰি ল'ব লাগিব এই গুটেখিনি সিলেক্ট কৰাৰ পিছত Ctrl+D কৰিব লাগিব মই ফাৰ্স্ট সিলেক্ট কৰি লৈছো লেফট সাইডৰ খিনি ফাৰ্স্ট সিলেক্ট কৰি লৈছো গুটেখিনি তাৰ পিছত এৰি দিছো আৰু Ctrl+D কৰিছো আৰু ইয়াত গুটে বাউণ্ডাৰীটো শো কৰিছে অলপ ওপৰলৈ লৈ যাব নিজৰ হিচাপত সেট কৰি ল'ব গুটেখিনি অলপ ওচৰলৈ লৈ আহিব আৰু ওপৰলৈ লৈ যাব যাতে ডাঙৰ হয় স্পষ্ট হ'ব তেতিয়া প্ৰিন্ট কৰোতে আৰু অলপ তললৈ লৈ আহিব অলপ স্পেস আছে আৰু লেফট সাইডলৈ অলপ লৈ যাব নিজৰ হিচাপত সেট কৰি ল'ব তাৰ পিছত এন্টাৰ ক্লিক কৰিব এন্টাৰত ক্লিক কৰাৰ লগে লগে এই গুটেখিনি সেট হৈ যাব এটা হিচাপত ৰাইট সাইডৰ খিনি এডিট কৰিবৰ কাৰণে আকৌ সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত এই গুটেখিনি সিলেক্ট কৰি ল'ব ৰাইট সাইডৰ খিনি আৰু Ctrl+D কৰিব আৰু এই গুটে বাউণ্ডাৰীটো শো কৰিব Ctrl+D কৰাৰ লগে লগে গুটে বাউণ্ডাৰীটো শো কৰিব তাৰ পিছত আপুনি ইয়াখিনি অলপ ডাঙৰ কৰি ল'ব ওপৰলৈ লৈ যাব আৰু অলপ ওচৰলৈ লৈ আহিব যাতে ওচৰত হলে ভাল হ'ব ওচৰত লৈ আহিব আৰু ডাঙৰ কৰি ল'ব আপোনাৰ নিজৰ হিচাপত এই গুটেটো সেট কৰি ল'ব গুটে বাউণ্ডাৰীটো সেট কৰি ল'ব কমপ্লিট সেট হোৱাৰ পিছত এন্টাৰত ক্লিক কৰিব এন্টাৰত ক্লিক কৰাৰ পিছত এই গুটে বাউণ্ডাৰীটো হৈ যাব এতিয়া আমাৰ ব্ৰেক সাইডো ৰেডি হৈ গৈছে আৰু প্ৰিভিচি কাৰ্ডত আমি প্ৰিন্ট কৰিব পাৰিম প্ৰিন্ট কৰাৰ আগতে প্ৰত্যেকটো লেয়াৰ আমি চাই ল'ব লিংক কৰিবৰ কাৰণে ওপৰত ক্লিক কৰি আকৌ Ctrl+E কৰিব গুটেইখন লেয়াৰ এক হৈ যাব মানে বেকগ্ৰাউণ্ডত হৈ যাব তে Ctrl+E কৰাৰ লগে লগে এই গুটেইখিনি হৈ যাব তাৰ পিছত আপুনি সেভ কৰিব লাগিব বেকগ্ৰাউণ্ড ব্ৰেক সাইডটো ফাইলত ক্লিক কৰিব আৰু সেভ এছত ক্লিক কৰিব যিকোনো এটা ফৰমেটত ইয়াত সেভ কৰি ল'ব যিকোনো এটা ফৰমেটত ইয়াত সিলেক্ট কৰি PNGB বা যিকোনো JPG যিকোনো এটা ফৰমেটত সেভ কৰি ল'ব তাৰপিছত ওকেত ক্লিক কৰিব ফাইনালি আমাৰ ব্ৰেক সাইডো ৰেডি হৈ গৈছে যিকোনো এটা DTVত গৈ পেলাই আপুনি এই গুটেটো প্ৰিন্ট আউট কৰি আনিব মাষ্টাৰ কপিত প্ৰিন্ট আউট কৰি আনিব প্ৰিন্ট আউট কৰাৰ পিছত আপুনি আধাৰ কাৰ্ডৰ নিচিনাকে আপুনি পাছৱৰ্ড লৈ থাকিব পাৰিব A4 সাইজত আপুনি কোভিড সাৰ্টিফিকেটটো লৈ থাকিব নালাগে আৰু এই গুটে ইন্ডিয়া আপুনি যতে নেজক এটো আপুনি দেখুৱালে ভ্যাকচিন সাৰ্টিফিকেট হৈ যাব ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব শেয়াৰ কৰিব সকলোলৈকে আৰু শেষত এটা সৰু ৰিকুৱেষ্ট প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব
যাতে আহিবলগীয়া আমাৰ নতুন ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ পায়।